মোৰ ধোঁৱা কাউৰীজনী কি কৰিছা? তুমি এনেকে মতা চাবাচোন তোমাক এৰি থৈ মই কেতিয়াবা বহুত দূৰলৈ গুচি যাম। কলিজা মই ধেমালিহে কৰিছিলো, মোক এৰি থৈ নাযাবা আকৌ। গম পোৱা নে দেহা, ঘৰত থাকি যে বৰ আমনি লাগিছে। আজিহে মা পাপাও ঘৰত নাই নহয়। কাম এটা কৰো ব'লা, তোমাৰ সেই বাইকখন উলিয়াই নাই আজি দুইটা ফুৰিবলৈ যাওঁ। দুইটা সেইদিনাখন যে গৈছিলো সেনেকে যাওঁ ব'লা, দুইটা পাউৰি কৰিম। পাউৰি 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 কৰিবা নি? পিছে মোক সেই ঘৰত পৰা বাইকখন দিয়ে নিদিয়ে নিবলৈ? তুমি মোৰ কাৰণে ঘৰৰ পৰা বাইকখনো আনিব নোৱাৰা ন? অইন ল'ৰাই গোটেই ঘৰৰ মাটি বাৰী চব লৈ আহে, তুমি সাধাৰণ বাইকখন মোৰ কাৰণে আনিব নোৱাৰা ঘৰৰ পৰা? সেইটো কথা নহয় বিচাৰিলেতো মই তোমালৈ চবেই লৈ যাম। হৃদয়, কলিজা, পাকস্থলী, কিডনী, পকৰ, লেটিঙৰ কুমুদ। সেইসোপা আনিব পাৰিবা আৰু সেই সাধাৰণ বাইকখন তুমি আনিব নোৱাৰাহে মোক ফুৰাবলৈ নিবলৈ? পাৰিম দেহা পাৰিম, তুমি ফুৰিম বুলি ক'লা নহয়। আজি মই ঘৰৰ পৰা যেনে তেনে হ'লেও বাইক নিমেই তোমাক ফুৰাবলৈ। আৰু যদি বাইক নিব নোৱাৰো নহয় ঠেলা হ'লেও নিম তোমাক। আজি ঠেলাত হ'লেও মই ফুৰাহে এৰিম। এইটো মোক ঠেকেচি পেলাবলৈ মন যায়। এইটো ইমান কথা শুনে নহয়। পিছে সেই ঠেলা নানিবা আকৌ দেই, মই ঠেলাত নাযাওঁ। ধেমালিহে কৰিছিলো, ঠেলা নিনো নহয়। বাইক আনিম, বাইক তুমি বহিবা পাছফালে, মই বহিম আগফালে। দুইটা গোটেইখন ঘোঁৰা নিচিনাকে গটগটাই যাম নহয়, গটগটকে। ইমানো গটগটাই নাযাবা আকৌ, দাঁত পকৰ চব ভাগিব। সেইবিলাক তুমি টেনশ্যন নল'বা। দুইটা আজি একদম বাইকত উঠি যাম, ফাউচকে উৰি যাম, গৈ পেলাই গোটেইখন ঘূৰিম, ঘূৰি খামগে সেইদিনাখন যেনেকে আইচক্ৰীম খাইছিলো। অ'কে দেখা, ঠিক আছে। পিছে তুমি সেই লগ কৰিবলৈ কোনডোখৰলৈ আহিবা? আমাৰ লগ কৰা চিক্ৰেট জেগা নম্বৰ 2। তুমি ওলাই ৰেডি হৈ থাকিবা, মই গৈ আছো বাইক লৈ। হ'ব দিয়া, মই ৰখি থাকিম। পিছে তুমি গা ধুই আহিবা দেই, তোমাৰ গাটো যে বৰ লেতেৰা গোন্ধাই তোমাৰ গাৰ গোন্ধ পালে আজি মৰি থাকিম মই। হ'ব দিয়া, ধুই যাম। ৰাখিছো তেতিয়াহ'লে দেই, মই ওলাওঁগে, তুমি ওলাই ৰেডি হৈ থাকা। অ'কে বাই, সোনকালে আহিবা। বাপেৰক খুজিবলৈকে ভয় নহয় বাইকখন। ৱাও, ইমান ধুনীয়া ফৰকাল বতৰো, ধমেচক লৈ ফুৰিবলৈ যাবলৈ মজা হ'ব। পাপা, মোক বাইকখন লাগিছিলে নহয়। কলৈ যাৱ তই? না আজি হোলী, না তো আজি হাগনি হৈছে, একো ফেষ্টিভেল নোহোৱাকে তই কলৈ যাৱ বাইক লৈ? অকল কিহে ফেষ্টিভেল হ'লেহে বাইকখন নিব পাৰি নি? এনে মানে ফুৰিবলৈ যাব নোৱাৰি নেকি? এনে ফুৰিবলৈ যাবলৈ তোৰ সেই বাপেহঁতে তেল এনে দিছে হে? হ'ব দিয়া, মই তেল ভৰাই দিম নহয় নিজৰ পইচাই। নিজৰ পইচাই ভাবি তই তই কচোন বাৰু, তই ক'ত ইনকাম কৰ? তই হাজিৰা কৰিবলৈ যাৱ নে তই চাকৰি কৰ নে তই কি কৰ কচোন? একো নকৰো। তেতিয়াহ'লে তই পইচা ক'ৰ পৰা পাৱ তই যে এইমাত্ৰ ক'লি যে নিজৰ পইচা ভৰাম বুলি। তইতো মোৰ পইচাকে লৈ থৈ দিয়, সেয়া পইচা তেল ভৰাবি আকৌ তই মোকে ক'বলৈ আহিছ নিজৰ পইচা তেল ভৰাম বুলি। হ'ব, এবাৰ পইচা দিয়াৰ পাছত সেইটো পইচা মোৰ হৈ যাব আৰু তোমাৰ হৈ নাথাকে নহয়। হ'ব বাদ দিয়া, সেই বাইকখন দিবা ব'লা। তাতে আছে, যা উলিয়াই লগে যা। মই উলিয়াব নোৱাৰো নহয়, তুমি উলিয়াই দিবা আকৌ ব'লা। সি নিজে বাইকখন উলিয়াই খাব নোৱাৰে, তাক আকৌ সেই বাইক চলাব লাগেও অকলে সি বাইক চলাই যায় সি। কোনফালে যায় আপুনি? মই নাযাওঁ, এই পুতেৰক যাবলৈ লাগে, ক'বলৈ যায় বোলে সি বাইকখন লৈ পেলাই। ক'লৈ যায় জানো, সিহে জানে। ল'ৰা তই ক'ত যাৱ? ক'লৈকো নাযাওঁ মা, এনেই ঘৰত থাকি আমনি লাগিছে, বাইকখন লৈ পেলাই এবাৰ ফুৰি আহোঁগেচোন, মনটো ভাল লাগিব, সেইবাবে ওলাই যাওঁ। ল'ৰা এতিয়া সেই বিহু বতৰ পাইছেহি দেই, এতিয়া তই এনেকৈ পেক ওলাই নাযাবি। এতিয়া বাহিৰত বহুত ভিৰ হয় আকৌ, তই সেই চলাবও নাজানো, ঢুকিও নাপাওঁ। কেনেবাকৈ লুটি খাই পৰিলে তই ঘৰলৈ ঘূৰি নাহিবি আৰু, মই কৈছোঁ নহয়। তাতে পৰি থাকিবি, মোৰ ওপৰত দুগছকমান দি আৰু ঠেকেচি থৈ আহিবি। তোক তই সেই হস্পিটেলত নিম বুলি ভাবিছোঁ, নিনো তাতে আৰু মৰিয়াই মাৰিম। তই পৰিলে ঘূৰি নাহিবি আৰু, গাড়ীও নানিবি, তই মানুহ নাহিবি। ক'লে নুশুনে তাক, তুমিহে সেই লাই দি বেয়া কৰিলা, তুমিহে যাবলৈ দিয়া, এতিয়া সি যাবই আকৌ। হ'ব দুইটা এতিয়া সেই মহাভাৰত যাব নালাগে, গাড়ী উলিয়া, দেৰি হৈছে। দেখিছা নাই, যাব সময় তাক মই ধৰিও দিব লাগে পাছফালৰ পৰা, নহবা সি যাবই নোৱাৰে। ঘূৰি আহোঁতে তোক কোন বাপেহঁতে ধৰি দিয়ে ঐ? সেইবোৰ ঢেৰ বাপে আছে, তুমি চিনি নোপোৱা। পাপা গাড়ী এৰি দিয়া। এৰিছো দেই মই। তই চশমা খোল, তই ষ্টাইল দিব নালাগে। এনেই চকুৱে নেদেখ, তই সেই চশমা পিন্ধি খালে দগে সোমাবি, মানুহ মহতিয়াবি। এই ল'ৰাটোৱে সেই বাইকখন লৈ ওলাই গ'লে মোৰ ঘৰত চিন্তাহে লাগি থাকে দেই। চিন্তা কৰি নাথাকিবা ধমেশ্বৰী, ভাত খাওঁগে আহা। চুনুমুনুজনী আহিলো নহয় মই, তুমি ৰখি আছা মোলে? আকৌ চুনামুনাটো তোমালৈ অথনিৰ পৰা ৱেইট কৰি আছো। গছজোপা ওপৰৰ পৰা চৰাই ইমান হাগিলে নহয়, গোটেই হাগি মোৰ গুৱে পুতি পেলালে। এই চৰাইসোপা পকৰত মই জুই লগাই দিম, সিহঁতে মোৰ ঘৈণীৰ ওপৰত হাগিবলৈ আহিছে তহঁতি হাগিবলৈ জেগা পোৱা নাই, পক কাটি পেলাম। ইমান ধুনীয়া ছোৱালীজনীৰ ওপৰত হাগিবলৈ আহিছ। হ'ব দিয়া, ইমান খং নকৰিবা। ঢুকি নাপাওঁ যে, গাড়ী এনেকৈহে ৰখাবলগীয়া হৈছে আজি পেলানি। টেকনিক কিন্তু তুমি বহুত জানা দেই। স্মাৰ্ট ল'ৰা নহয় আমি। পিছে হেৰি নহয়, তুমি আজি মোক ফুৰাবলৈ ক'লৈ নিবা? তুমি যলৈকে যা তলৈকে নিম। এফালে গোটেই ৰাজস্থান হৈ, চাহাৰা মৰুভূমি হৈ, কন্যাকুমাৰীতে ওলাই, পাকিস্তান গৈ এইফালে বাংলাদেশত সোমাই গোটেইখন ঘূৰাম আজি তোমাক, গোটেইখন ফুৰাম। তুমি ইমান দূৰ জেগা চিনি পোৱা নে হয়? পাওঁ আকৌ, কেলে নাপাম মই আগতে ভূগোল পঢ়া নহয়। আগতে মই ভূগোল বহুত পঢ়িলোঁ, 100 ভিতৰত 20 পাইছিলোঁ ভূগোলত মই, তুমি গম পোৱা নাই? সেইকাৰণে মই গোটেই পৃথিৱীৰ জেগাবোৰ চিনি পাওঁ। হ'ব ঠিক আছে, ব'লা উঠা বাইকত উঠা, সোনকালে যাওঁ ব'লা। মোৰ একদম পকৰটো কটকটাই আছে তোমাৰ বাইকৰ পিছফালে উঠিবলৈ, ব'লা। হয় নি? পকৰ কটকটাই আছিলে নি? অথনি নকলা কেলে? তোমাক মই বাইকৰ ওপৰত ঠেকেচি পকৰ কটকটানি ভাল কৰি দিলেহেঁতেন নহয়। উঠা কি চাইছা? ব'লা। কলিজা ভালকে ধৰি ল'বা আকৌ দেই, এতিয়া মই এক্সেল পকাম, নহ'লে পিছফালে উৰি থাকি যাবা ক'ৰবাত। পকৰত ফেবিকুইক দি লৈছো নুৰু, তুমি এক্সেল পকোৱা।
কলিজা কেনেকুৱা লাগিছে মোৰ লগত উঠি মজা লাগিছে অ দেহা পিছে পকা ৰাস্তা পাই লওঁগে আৰু বাৰীৰ ৰাস্তাটোত বৰ ঠেকেচা দিছে নহয় বৰ দুখ পাইছো পকৰত ঘৰৰ পৰা কুচন এটা লৈ আহিলে ভাল আছিলে তুমি আগতে নকলা কেলে তোমাৰ পকৰত মই কুচন পাৰি দিলোহেঁতেন নহয় হ'ব নালাগে মই মেনেজ কৰিছো নহয় তুমি এক্সেল পকোৱা ঐ এইহাল ক'ৰ ল'ৰা ছোৱালীও ইমান ষ্টাইল দিয়ে একদম টাউ দি আহিছে দুটা চশমা পিন্ধি ক'ৰ বাৰু ইহঁত জানো দেই ময়ো চিনি নাই পোৱা নহয় ইহঁতে সেই পলাই আহিছে ঠিক নাই ই ছোৱালীজনী পলুৱাই আনিছে হ'বলা বাইকত ভাইটি তুমি এজনী ছোৱালী পলুৱাই আনিলা নি বাৰু বৰ ধুনীয়া লাগিছে দেই দুইটা ব্লেক এণ্ড হোৱাইট মজা লাগিছে সৰি বাইদেউ মই ছোৱালী পলুৱাই অনা নাই এজনী মোৰ সেই পেহী ছোৱালী হয় পেহী ছোৱালী তাইক ফুৰাবলৈ আনিছো মই ভাইটি বেয়া নাপাবা দেই ক্ষমা কৰি দিবা মই আকৌ তোমালোক পলাই আহিছা বুলিহে তোমালোক চিনি নাপোৱা নহয় ক'ৰ পৰা আহিছা তোমালোক আমি সেই ভজংপুৰৰ পৰা আহিছিলোঁ আৰু আপুনি কথাবোৰ অলপ চাই চিতি ক'ব দেই এনেকৈ ডাইক কৈ নিদিব পলাই আহিছোঁ বুলি বেয়া নাপাবা দিয়া পেহী ছোৱালীক ফুৰাবলৈ ইমান দূৰ আনিছানে আনিছোঁ দিয়ক মন গ'লে মই মংগল গ্ৰহলৈ লৈ যাম তাতেনো আপোনাৰ কি হ'ল আপোনাৰ লেপ লেপনি শুনি থাকিবলৈ মোৰ সময় নাই যাওঁ দেহা পকা ৰাস্তা পাই গ'লোহি নহয় তুমি সেই চিনেমা লিখাকে মোক টাইটকৈ ধৰি লোৱা গবা মাৰি অলপ ওচৰলৈ চাপি লোৱা টাইটকৈ ধৰি লোৱা আৰু তুমি প্ৰাকৃতিক দৃশ্য উপভোগ কৰা আৰু মই এক্সেল পকাই পেলাই হেণ্ডেল কৰি গৈছোঁ কলিজা তোমাৰ টকটাখনৰ নিচিনা পেটটো মই টাইটকৈ ধৰি লৈছোঁ তুমি আগফালে মন কৰা লুটি খাই পৰিবা নহ'লে মৰিলোঁ কি হ'ল দেহা কোন মৰিলা দেখা নাই আগফালে কোন ৰখি আছে ভাইটি ষ্টপ ষ্টপ ৰ'বা ৰখিলোঁ কওক ভাইটি তোমাৰ হেলমেট ক'ত হেলমেট ঘৰত হেলমেট ঘৰত থাকিলে হৈ যাব সেইটো সেই চৌকেছত সজাই থ'বলৈ দিছে সেইটো ঘৰত থৈ আহিলে ইয়াত মানে মূৰটো নাভাগে নেকি মূৰটো বাচি যাব মানে ইয়াত আৰু পাছফালে এজনী কোন হয় তোমাৰ ছাৰ মানে এজনী মোৰ সেই পেহী ছোৱালী হয় নাই আকৌ পেহী ছোৱালী চেহেৰা দেহ অলপমানো মিল নাই দুইটা আকাশ পাতাল পাৰ্থক্য এটা ৰামফা বগা এজনী ৰামফা কোলা মানে ছাৰ আমাৰ সেই পেহী মানে বগাই কিন্তু পেহা বহুত কোলা সেই পেহা কোলা কাৰণে এই কোলা হ'ল সেইটো কথা গাড়ীখন নতুন হ'বলা লাইচেঞ্চ আছে নাই তোমাৰ ছাৰ মোৰ সেইবোৰ একোডাল নাই নহয় গাড়ীখন পপাই কিনিছে পপা ভাগৰহে চব আছে হেলমেট চেলমেট মোৰ একোডাল নাই হেলমেট নাই লাইচেঞ্চ নাই তুমি এনেকৈ কাৰ মূৰটো কৰিবলৈ ওলাই আহিছা হয় বাহিৰলৈ তাকো সেই অকলে নহয় পকৰফালে এজনী বহাই আনিছা নিজেতো মৰিবা পকৰজনীও মাৰিবা নহয় গাৰ্লফ্ৰেণ্ড হ'লেও বেলেগ কথা গাৰ্লফ্ৰেণ্ডে কয় বাৰু মৰি যাম বুলি এজনী তোমাৰ পেহী ছোৱালীহে তাই তোমাৰ কাৰণে মৰিব নোৱাৰে নহয় ছাৰ ভুল হৈ গ'ল আৰু ক্ষমা কৰি দিয়ক নহ'ব তুমি এটা পইচা ভৰিব লাগিব ইমান সৰু ল'ৰা গাড়ী চলাইছা লাইচেঞ্চ নাই হেলমেট ঘৰত থৈ আহিছা আৰু পকৰফালে এজনী বহাই আনিছা তাকো হেৰি নহয় তুমি চিট বেলো মৰা নাই তোমাৰ বহুত পইচা কাটিব লাগিব ছাৰ আজিকালি কি বাইকতো চিট বেল্ট মাৰিব লাগে নি হ'ব ছাৰ ক্ষমা কৰি দিয়ক আৰু ইমান পইচা নাকাটিব মই এটকাও নাই ছাৰ যেনে তেনে খাবলৈ আহিছিলোঁ এৰি দিয়ক আৰু এবাৰ ছাৰ এইবাৰলৈ এৰি দিয়ক আৰু আমাৰ ওচৰত পইচা পাতি নাই নহয় ফুৰিবলৈহে আহিছিলোঁ হ'ব দিয়ক ছাৰ ক্ষমা কৰক আৰু নেক্সট টাইম নকৰোঁ হ'ব ঠিক আছে মই এবাৰ সেই প্ৰথমবাৰ বাবে এৰি দিছোঁ আকৌ নেক্সট টাইম পালে মই মৰিয়াই মাৰি পেলাম দেই হ'ব যোৱা থেংক ইউ ছাৰ আহিছোঁ চিট বেল্টৰ কথা নাপাহৰিবা দেই চিট বেল্ট নাই যদি সেই পেনত থকা পেটিডালকে মাৰি আহিবা গাত দেহা আজি যেনে তেনেহে বাচিলোঁ ন সঁচাকৈ পানীপুৰি মাটিপুৰি শিলপুৰি জমপুৰি কলিজা ফুচকা খাবা যাওঁ ব'লা ঠিক আছে ব'লা দাদা ফুচকা বিকিছে নাই বিকা হাতী বিকিছোঁ খাবা দেখা নাই জানো ফুচকাই বিকিছোঁ কোনটো পানীপুৰি খাবা কোৱা শিলপুৰি খাবা নে মাটিপুৰি খাবা শিলপুৰিত শিল ভৰাই দিয়া হয় তুমি চুবালে তোমাৰ দাঁত ভাগি যাব আৰু সেই মাটিপুৰিত মাটি ভৰাই দিয়া হয় আৰু এটা আছে সেইটো জমপুৰি সেইটোৰ ভিতৰত তোমাৰ সেই ফেনাইল ভৰাই দিয়া হয় তুমি খোৱাৰ পাছত চিধা জমপুৰি যাবাগে কোৱা কোনটো খাবা নৰ্মেলটো নাই নি আছে নৰ্মেল ফৰ্মেল এভৰিথিং আছে ৰ'বা দিছোঁ দুয়োটা কাপোৰহে চাগে একেখন প্লেটতহে খাবা ন একেখনতে খাম একেখনতে দিব গম পাওঁ নহয় মোৰ ইয়ালৈ বহুত জোৰাই আহে নহয় এডোখৰত বহিবলৈ জেগা নাইকিয়া হৈ যায় হাবি ফালেহে বহেগৈ সিহঁতি প্লেটে খায় সিহঁতে একেখনতে খায় হিচাপত খাব নালাগে এতিয়া সেই কৰোণা দিনত কৰোণা বিয়পিব নহয় দুইটা মৰি থাকিবা হ'ব দিয়ক আমিহে মৰিম তুমিয়ে মৰিবা বাৰু পিছে তুমি সেই পইচাটো দিওঁতে মোৰ গালেও কৰোণা বিয়পিব নহয় ময়ো মৰি থাকিম নহয় লোৱা ভাইটি এক থালি চাটনি দি দিছোঁ ঠিককৈ মাৰি লোৱা দগৰি এই ভণ্টিজনীলৈ এক্সট্ৰাকৈ বনাই দিওঁ নি জ্বলা অলপ কমকৈ দি মিঠা দি দিওঁ ফুলকমলীয়া গাভৰু ছোৱালী নহয় জানো জ্বলা খালে মুখত কষ্ট পাব হ'ব তাইৰ কথা আপুনি চিন্তা কৰিব নালাগে মই আছোঁ নহয় মই চিন্তা কৰিম নহয় তাই জ্বলা খাই ভাল পায় ভাইটি তোমালোকৰ ল'ৰা মানুহৰ সদঙা মুখ তোমালোকৰ একো নহয় জ্বলা খালে এই ছোৱালীবোৰে কষ্ট পায় নহয় মুখত আৰু এক প্লেট আপুনি ফ্ৰীতে দিব নিদিওঁ তুমি আছা নহয় বয়ফ্ৰেণ্ড তোমাৰ পইচা কোনে খায় এজনী ছোৱালী ধুনীয়া তাইকে খোৱা আৰু দিয়া আৰু প্লেট দি দিওঁ হ'ব নালাগে আপুনি ফুচকা বিকা মানুহ ফুচকা বিকক যিমান খুজিছে সিমান দিব পইণ্ট দিব নালাগে নহয় ভাইটি তোমাৰ খঙে উঠিল বেয়া নাপাবা দিয়া আগতে মোৰ যেতিয়া জিএফ আছিলে নহয় তাইক কোনোবাই কিবা ক'লে মই এনেকৈ খং কৰিছিলোঁ একদম তোমাৰ নিচিনাকৈ পিছে তাই এতিয়া মৰি থাকিলে সেই জম্পুৰি ফুচকাটো খাই দিছিলে তাই মৰি থাকিলে নহয় সেইবাবে মই এই ফুচকা দোকানকৈ খুলি ল'লোঁ আৰু একো নাই দিয়ক দাদা হেৰি নহয় আপোনাৰ বিলটো কিমান হ'ল
ভাইটি তোমাৰ বিলটো হ'ল 50 টকা 1 প্লেট ফুচকা। এই তোলক দাদা যাব সময়ত গাড়ীখন পাছফালৰ পৰা ধৰি দিব দেই। চিন্তা নকৰিবা ভাইটি, ধৰিত দাঙি দলি মাৰি দিম। তেন্তে ৰাইজ আজি ইমানতে সমাপ্ত মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, যদি ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। এতিয়া আমি ঘৰলৈ যাওঁ, ফুচকা খাওঁ, তাৰপৰা ঘৰলৈ যাওঁ। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ দেই, বাই বাই।